Welcome to my channel. Please subscribe the channel. আজিৰ ভিডিঅ'ত লৈ আহিছোঁ ধাতুৰ নাম ইংৰাজী আৰু অসমীয়াত। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া সোণ, সোণক ইংৰাজীত কোৱা হয় গোল্ড। এয়া ৰূপ, ৰূপৰ আঙুঠি, ৰূপক ইংৰাজীত কোৱা হয় সিলভাৰ। এয়া পিতল, পিতলৰ গিলাচ, পিতলক ইংৰাজীত কোৱা হয় ব্ৰাছ। এয়া হৈছে তাম, তামক ইংৰাজীত কোৱা হয় কপাৰ। এয়া কাঁহ, কাঁহৰ বাতি, কাঁহক ইংৰাজীত কোৱা হয় ব্ৰঞ্জ। এয়া ষ্টীল, ষ্টীলৰ গিলাচ, ষ্টীলক অসমীয়াত কোৱা হয় স্পাত, কিন্তু আমি ষ্টীলক ষ্টীল বুলিয়ে জানো, ইংৰাজীত কোৱা হয় ষ্টীল। এয়া হৈছে লোহা, লোহাক ইংৰাজীত কোৱা হয় আইৰণ। এয়া কাঁচ, কাঁচৰ গিলাচ, কাঁচক ইংৰাজীত কোৱা হয় লিড। এয়া টিন, টিনক ইংৰাজী অসমীয়া দুয়োতে টিন বুলি কোৱা হয়। এয়া এলুমিনিয়াম, এলুমিনিয়ামকো ইংৰাজী অসমীয়া দুয়োতে এলুমিনিয়াম বুলি কোৱা হয়। আৰু এয়া হ'ল প্লাটিনাম, প্লাটিনাম ধাতুকো ইংৰাজী অসমীয়া দুয়োতে প্লাটিনাম বুলি কোৱা হয়। থ্যাংকস ফৰ ওয়াচিং, ধন্যবাদ।